নমস্কাৰ। নাৰীৰ জীৱনটো কিমান কষ্টকৰ হয়নে? এজনী নাৰীয়ে জন্ম লয় মাতৃৰ ঘৰত জীৱনৰ জীয়াই থকা সময়খিনি 4 ভাগৰ প্ৰায় এভাগ সময়হে মাক দেউতাকৰ লগত কটাব পাৰে। মাক দেউতাকে পঢ়াই শুনাই ভাল মানুহ কৰি পেলাই আন এঘৰলৈ উলিয়াই পঠিয়াই দিয়ে। আন এঘৰত আহি পেলাই আকৌ বোৱাৰী, পত্নী, মা কিমান যে অভিনয় পালন কৰিব লগা হয়। তাৰ বাহিৰেও ঘৰখনৰ প্ৰত্যেকটো কৰ্ম কৰিও ভাতপে মাছলে গোটেইখন ঘৰ চাফ চিকুণ, সমস্ত দালি নাই, চাউল নাই, চব্জি নাই, মাছ আনিব লাগে, মাংস আনিব লাগে, সমস্ত আলহী অতিথি শুশ্ৰূষা কৰাৰ পিছতো যেতিয়া নাৰীজনী কিবা এটা ভুল হৈ যায়, সেই ভুলটোকে বাৰে বাৰে আঙুলিয়াই থাকে। কিন্তু সাহস দিব লাগে যে এই ভুলটো তুমি কৰিছা, তাৰ বাবে তুমি শুধৰণি কৰা, মই সাহস দিছোঁ। কিন্তু তেনেকৈ সাহস দিয়ে জানো? নিদিয়ে। কিন্তু আজি যদি নিজৰ ছোৱালীজনীয়ে সেই ভুলখিনি কৰে, তাক কিন্তু আঁকোৱালি ল'ব আৰু ঢাকচাল মাৰিবলৈ চেষ্টা কৰে। প্ৰত্যেকগৰাকী মাতৃৰ কথাই কৈছোঁ, আৰু সকলোৰে ক্ষেত্ৰত নহ'বও পাৰে। মই কৈছোঁ, আপুনি ভাতকেইটা বনাওঁতেও সকলোৱে কোনে কি ভাল পায়, কোনে কি বেয়া পায়, চাই চিতি বনাব লাগিব। ইটো নেখায়, সিটো নেখায়, হয়নে? আৰু নিজৰ কৰ্মখিনিতো আছেই বাৰু। গোটেই নাৰীজনী গোটেই জীৱনটো বহুত কষ্টকৰ। কিন্তু স্বামী ঘৰলৈ আহি পেলাই স্বামীৰ পৰা সহায় সাৰথি বিচাৰে, মৰম স্নেহ বিচাৰে। স্বামী যাতে প্ৰত্যেকটো ক্ষেত্ৰতে আগবঢ়াই লৈ যাওক, সেইটো বিচাৰে। গতিকে সেইখিনি পালে এজনী নাৰী অন্তৰখন ভাল লাগে বা উৎসাহিত হয় দুগুণে আৰু কিবা এটা কৰাৰ। আৰু মই কথাখিনি কিয় ক'লোঁ, মানুহৰ ভুল হয়েই জীৱনত। গতিকে ভুলটোক শুধৰাই দিব পাৰাজনহে প্ৰকৃত ব্যক্তি। তাকেই নকৰি যেতিয়া আপোনাৰ ভুলটোক চবেই বাৰে আঙুলিয়াই থাকিব, আপোনাৰ মানসিক কষ্ট হয় আৰু শুনি থাকিবলৈও মন নাযায় বাৰে একেটা কথাকে। এইখিনিতো কোনেও অনুভৱ নকৰিলে যে এখন ঘৰ এৰি মাক দেউতাক ভাই ভণ্টি সকলোকে এৰি এখন ঘৰলৈ আহি এইখন ঘৰ আঁকোৱালি লৈছে, নিজৰ নিচিনা কৰি লৈছে। কিবা এটা কাৰণবশতঃ ভুল হৈ গ'ল, কিন্তু সেই ভুলটোক পতককৈ পাহৰি নাযায় ঘৰখনৰ মানুহখিনিয়ে, আঙুলিয়াই থাকে। তেনে ক্ষেত্ৰত যেতিয়া একেবাৰে নিজৰ আপোনজনে যেতিয়া ক'ব ভুল কৰিছা, যেতিয়া শুনি থাকা, তেতিয়া কেনেকুৱা লাগে বাৰু অন্তৰত, হয়নে? আৰু আপুনি ভুল কৰিব এটা, কিন্তু শুনিব 10টা। গতিকে আপোনালোকৰ লগত কথা পাতিও আছোঁ, মই ঘৰৰ কাম বনবোৰো কৰি আছোঁ। ভাবিলোঁ আজি সেইখিনি কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। হয়, নাৰী পুৰুষ দুইজনৰ অবিহনে সংসাৰখন আধৰুৱা, কিন্তু নাৰীজনীৰ দায়িত্ব যিমান বেছি গধুৰ থাকে, প্ৰত্যেকটো ক্ষেত্ৰতে ভয়কৈ চলিব লাগে যে এইটো কৰিলে ভুল হ'ব নেকি। আনকি জন্ম দিয়া মাক দেউতাকৰ ঘৰলৈ যাবলৈ হ'লেও অনুমতি ল'ব লগা হয়, হয়নে নহয় বাৰু? সকলোৰে ক্ষেত্ৰত এনেকুৱা হয় নহয় মই নাজানো, কিন্তু মই কথাখিনি কিবা এটা মনলৈ আহিল কাৰণেহে কৈছোঁ। গতিকে আজি কাম কৰি এইখিনি কথাকে ভাবি আছিলোঁ, ভাবিলোঁ আপোনালোকৰ আগতো প্ৰকাশ কৰি দিওঁ। আৰু দুপৰীয়া সাজত এয়া বনাই আছিলোঁ, ফুলকবি, মাছ, মটৰ, বিলাহী দি পেলাই বনাই আছিলোঁ। তাকে ভিডিঅ'টো কৰি থাকোঁতে কথাখিনি কোৱা হ'ল, হয়নে নহয় বাৰু? সকলোৰে জীৱনত এনেকুৱা জনাবচোন দেই। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ এটা লাইক কমেণ্টেই মোৰ বাবে বহুত বেছি ডাঙৰ আশীৰ্বাদ। এয়া চাওকচোন, অৱশেষত হৈ গ'ল। এতিয়া আকৌ ভাত পানী দি আকৌ বাকী কাম আছেই। গোটেই ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুবৰ সময়লৈকে সমস্তখিনি কাম আপুনি কৰিবই লাগিব সুচাৰুৰূপে। অন্যৰ ক্ষেত্ৰত কেনেকুৱা নাজানো, কিন্তু মোৰ নিজৰ ক্ষেত্ৰত এনেকুৱাই। গতিকে সেইটো কাৰণে মই মোৰ কথাখিনিকে কৈছোঁ। আৰু কিনো ক'ম, ভিডিঅ'টো বহুত দীঘলীয়া ভিডিঅ' হ'লে আপোনালোকে চাবলৈ অকণমান বেয়া পায়, আমনি পায়, গম পাওঁ। আমিও তেনেকুৱা, কিন্তু ভিডিঅ'টো চাব। যদি ভাল পালে আকৌ এবাৰ কৈছোঁ, লাইক কমেণ্ট কৰিব নাপাহৰিব। হৈ গ'ল।